জুনিয়ৰ জুবিনক পাগল বুলি কোৱা দেখি পুৰা ছ'চিয়েল মিডিয়া পুৰা এতিয়া ভাইৰেল হৈ গৈছে। পুৰা পষ্ট মানুহে লিখি পাগল কৰি দিছে যে জুবিনে তেনেকৈ ক'ব নালাগিছিলে মাধৱক আমুক তামুক জুবিন বোলে জুবিন ইমান সৰু ল'ৰাটো এনেকুৱা ইমান অহংকাৰী ইমান তামুক জুবিনৰ ওপৰত পুৰা মানুহে পুৰা মন্তব্য দিছে, পুৰা লিখিছে পষ্ট দি এইটোৰ ওপৰত এগৰাকী আমাৰ ডাঙৰ ব্যক্তি হাজৰিকা বাইদেৱে কি ক'লেনো, জুবিন দা কি ক'লে আপোনালোকে শুনিবনে? জুবিন দাৰ বিষয়ে কৈছে জুবিন দা তেনেকৈ ক'ব নালাগে, যিহেতু এজন সৰু ল'ৰা মাধৱ এজন সৰু ল'ৰা, তেওঁক যিহেতু কিছুমান জুবিনক ভাল পাই কেনে কিছুমান বস্তু আয়ত্ব কৰিছে তেওঁৰ পৰা, যে জুবিন দাৰ ড্ৰেছ জুবিন দাই কি পিন্ধে আৰু যাক যোনে ভাল পায় তেওঁ বস্তুটো গোটেইখিনি আয়ত্ব কৰিব বিচাৰে। যোনে হ'লে মই যদি কাৰোবাক ভাল পাওঁ সেই বস্তু এই মানুহজনে মোক খুব ভাল লাগে, তেওঁ বস্তুটো কি পিন্ধিছে কি নাই চব আমাৰ চকুটো তালৈ যায়। ঠিক তেনেকৈ সেই মাধৱৰ জুবিনৰ ওপৰত পূৰা চকু, মানে জুবিনে যাক যোনে ভাল পায় তাৰ বস্তুটো যোনে হ'লে আয়ত্ব কৰিব। ঠিক তেনেদৰে তেওঁ আয়ত্ব কৰি লৈছিলে, কিন্তু জুবিন দাইটো পাগল বুলি কৰিলে। এইটো কিন্তু বেয়া কথা ক'লে বাৰু, জুবিন দাই তেনেকৈ ক'ব নালাগিছিলে। যিহেতু আমিবোৰ জুবিন দাৰ গান চোৱা দেখি জুবিন দাৰ গান ভাল পাওঁ, জুবিন দাৰ গান শুনো, জুবিন দাক চবেই ভাল পায়, তেওঁ ভাল পায়, সেইবাবে তেওঁ বস্তুটো যোনে হ'লে আয়ত্ব কৰিব বিচাৰিব। আৰু জুবিন দা হয়তো মনটো বেয়া লাগিলে চাগে সম্ভৱ, জুবিন দাৰ মনৰ কথা কৈছোঁ যে যেন মোৰ নামটো কোনোবাই ল'ব বিচাৰিছে, সেইটো বুলি হয়তো জুবিন দা ভাবিলে চাগে। আৰু তাৰ এই বাইদেউগৰাকীৰ কথাখিনি শুনকচোন আপোনালোকে। সন্মান এটা সি পাইছিলে বুলি সি ফিল কৰে, বা সি এটা মানে তাৰ এটা চেষ্টা আছিলে অভিনয়ৰ ক্ষেত্ৰতে। আৰু মাননীয় জুবিন গাৰ্গে যিখিনি কথা ক'লে সেই কথাখিনি সঁচাকৈ মানে অত্যন্ত দুখদায়ক। আচলতে ভাবিবই পৰা নাযায় যে তেখেতে এটা সামাজিক মাধ্যমত মানুহৰ এইটো ঘৰত ক'ব পাৰে, তেওঁ যদি তাক কিবা এটা ক'ব মন আছিলে বেলেগে তেওঁ ফোন এটা কৰিও যদি সেই ৱৰ্ডটো ইউজ কৰিলেহেঁতেন তেতিয়া ক'ব লগা নাই। কিন্তু যিহেতু ল'ৰাজনে এটা সমাজত মানে এজন প্ৰতিষ্ঠিত শিল্পীৰ দৰে তেওঁ পাৰফৰ্মেঞ্চবিলাক কৰি আছে, আৰু সেনেকুৱা পৰ্যায়ত তেখেতে যেতিয়া যিটো টিভি বাইট দিলে যে সি এটা পাগল, মানে সঁচাকৈ সেই শব্দটো মানে শুনিলে আমাৰ নিজৰ কেনেকুৱা ফিল হয়। মই শিশু সুৰক্ষা আয়োগত এটা মই কমপ্লেইন লিখিছোঁ, সেইটো মই যোৱাকালি মেইল কৰিছোঁ, আৰু তাত মই এইটোৱে লিখিছোঁ যে জুবিন গাৰ্গে যিটো শব্দ কৈছে বা যেনেধৰণৰ কথাবিলাক ক'লে, সেই ল'ৰাটো খুব ভাগি পৰিছে, সি খুব কান্দিছে, তাৰ ভিডিঅ'বিলাক চাইছোঁ, মানে এইটো এটা ডাইৰেক্টলি মেণ্টেল হেৰাছমেণ্ট। তেওঁ সেই কথাখিনি ঠিক আছে, জুবিন গাৰ্গৰ যদি তেওঁৰ নিজৰ সেইটো এটা নিজৰ ব্যক্তিগত কথা, কোনোবাই তেওঁৰ যদি অভিনয় কৰিছে তেওঁ ভাল নাপাবও পাৰে, কিন্তু তেওঁ কোৱাৰ এটা মানে তাৰ এটা বেলেগ এটা ৱে থাকিব। কিন্তু তেওঁক যি ধৰণে সামাজিক মাধ্যমত ল'ৰাজনৰ মানে আত্মসন্মানত আঘাত কৰিলে, এইটো এটা ডাইৰেক্টলি মানে শিশুৰ অধিকাৰৰ সুৰক্ষাত মানে ব্যাঘাত জন্মিছে বা এটা ইণ্টাৰভেনশ্যন হৈছে, মানে শিশুৰ ভাইলেট কৰিছে তেওঁ শিশুৰ অধিকাৰ। গতিকে সেইটোৰ কাৰণে মই আচলতে মানে শিশু অধিকাৰ সুৰক্ষা আয়োগত এটা কমপ্লেইন দিছোঁ যে এনেধৰণৰ যাতে কামবিলাক শিশুৰ মানসিক নিৰ্যাতন যাতে সমাজৰ বিশেষকৈ গণ্যমান্য ব্যক্তি